my god! খুব যাই তিৰি বহিবা নৰাই এটা তিৰি এটা বিয়া কৰাইছি তাকো বহিবা নৰে আল্লাহ তিৰি এটা বিয়া কৰাইছি তাকো বেলেগে লৈ যায় ই যদি ভাল হ'ল হয় তিতটো আৰু বেলেগে পলি নিব পাৰে না মই সুধি চাওঁ ওচৰত কি কয় সিৰ মুখেদি কিবা এটা শুনা পালো হয় না ভাই যি শুনছে তাকে দে কি হ'ল কাহিনীটো কৈছো অলপ কাহিনীটো মানে ভাই মোৰ তিৰিটো পলে গেল নহয় ল'ৰাটো কিমান ডাঙৰ হৈছি ল'ৰাটো ডাঙৰ হৈছি বিয়া কৰি দিব পৰা হৈছি বিয়া কৰি দিব পৰা হৈছিল ল'ৰাটো বিয়া কৰি দিম বুলি ভাবিছিলোঁ তিৰিটো পলে গেছি তই বিয়া কৰি দে ইমান টেনশ্যন লৈ থাকো দৰকাৰ নাই আজিকালি বিয়া কৰাম বুলি ভাবিছোঁ উপায় নাই আৰু কি কৰিম আৰু ঘৰত তাৰ ইমান কষ্ট কৰি কৰি থাকিবি বিয়াখন কৰি দে হয় ভাই দে বিয়াখন কৰি ঘৰত যাই ল'ৰাটোক আলোচনা কৰ আৰু বিয়াখন কৰাৰ কথা কওঁ কি কয় ল'ৰাটো চাই লওঁ দে যাম দে হা মই কামত যাম দেউতা কি ভাবিছা কি বুজি বেটা মায়ো গেল এৰি মাহে বোলে গৈছিল বিয়াখন পাতবা লাগে বেটা মই বিয়াখন পাতবা লাগছিল হা দেউতা তই বিয়া পাতবি বিয়া মই পাতিম চোৱাৰ পিছত বিয়া পাতবা হৈছি না মোৰ হকবা নহওক মই বিয়া পাতিমেই বেটাৰ লগত বৰ জ্বালা বিয়াখন পাতি দিওঁ ৰ মাহৰ কেইদিন যাই গম পাব দেউতা দেউতা ছোৱালী চাব যাবি না মই ওলাম যা যদি যাওঁ নাযাওঁ যদি মই অকলে যাওঁ বেটাৰ লগত বৰ জ্বালা যাম বুলি ক'লি যাবাই লাগে যামেই দে কি মা তোৰ লগত কথা আছে তে বসলো তোক চাবা তা পাইব তই বিয়া হবি না নহয় মায়ে যদি বিয়া দিয়া মই হম দে যা ঘৰৰ ভিতৰে যা পাতই ভাতে মুছি আমাৰ ৰমেনাৰ লগি কেনে বা আপা আহে ভালে আহে না বেয়া আহে দে আৰু যি হয় হ'ব দে দেউতা দেউতা হৈছি না হৈছি ৰ বেটা বিয়া কৰাবি ৰ আজি তোৰ গোটেই সন্মান এটা পাবি দেউতা তই এনেকে যাবি মোক কাপোৰ কিনি দিছা মই এনেকে যাম ভোক লাগছি কিবা খুৱাই বা কষ্ট পালো দে বেটাই তথাপিও বিয়া কৰাব ঘৰত মানুহ আছে না তহঁতে আছা বহি বিয়া বাহিৰতে বহ তহঁতৰ পৰিচয়টো দিয়াছো এওঁ দেউতা দেউতাৰ এনে কাপোৰ মুখচা পিন্ধি পিছে বাইছি দে তহঁতে বসো যা তহঁতে চাহ খাবি না বিস্কুট খাবি কি চাহ খাম বিস্কুটো খাম কি মানুহটা আহিলো কি আপি চাব আহিলো চাহ খাম না বিস্কুটো খাম সুধবা আহি তহঁতে চাহ কাপত খাবি না মাটিত খাবি কাহি টাইম দি যা আহিত চাহ খাবি ৰ আনি আছো ৰ কি ঘৰত আহিলো এটা চোৱাৰ বাচ্চা ইমান সন্মান থকা ঘৰত বিয়া কৰা পাইছা বিস্কুট খাবি না কি খাবি সুধবা আহে মাটিত খাবি না গিলাচত খাবি সুধবা আহে সন্মান থকা ঘৰত বিয়া কৰা পাইছা এই মাই চাহ কিনো ক'ত দিমে হা চাহ ক'ত দিবি মাটিত দি খা उठाले रे देवा उठाले रे बाबा কি
চাহ বানাইছি চাপাতে তাপাতে দিছি নাখাওঁ নেকি চাহটো নাখাওঁ দে চাহটো থৈ দিওঁ দে খাঙে ৰ চাহটো বা কি চাহ কেনে কাঢ়া চাহচোন বাপা আৰু একবাৰ খাই চাওঁ ৰচোন ৰ বাপা জম জমে যাচোন হ'ব দে নাখাওঁ দে চাহটো আৰু প্ৰত্যেক গুৰ 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 কৰা চাহ খাই পালা নেকি কিমান খা মজা হৈছে যি গতিকে আমাৰ মিলাপ্ৰীতি হ'লে ল'ৰা আৰু ছোৱালী কথা পাতাক নেকি পাতক পাতক না পুৰা কথাত পাতি পাত পাত কথা পাত মই এটা হাজি আহোঁ দে খাৰা চাহ খালো না এতে কি ভেলতা ভেলতিকে চাই আছা তোমাৰ নামটো কি মোৰ নামটো ৰমেনাথ আপোনাৰ নামটো মোৰ নাম তকচেত জানে আমাৰ গাঁৱত সকলোৱে জানে মোৰ নাম তকচেত বুলি আৰু কিছুমানে গামোৰা বুলিও মাতে তুমি কি পঢ়ি আছা মই প্ৰথম মানতে বাদ দিছোঁ তুমি কি কাম কৰা মই গামোৰা আগতে কৈছো মই তকচেত গামোৰা বুলি পাহৰিলে নেকি বা কি মহ কি পেটালা পেটালা মহ বা মহ দে আৰু মহ গেলে গৈ থওঁ নহয় মহ পেটালা পেটালা মহ ঐ কথা পাতি থাকিলে ঘৰত যাবি মই আৰু আহিম মোৰ পচন্দ লাগিছেনে মোক বোলে পচন্দ দিছি বঢ়িয়া লাগছে আজি দেউতাই যদি নাহে ময়ে আহি এক লৈ যাম মাইটো ক'লে গ'লে এতিয়া মই এক লৈ যাম ৰমেনা তাহাঁতে গেল নেকি মই গে মাত নেদাকে যা ঘৰৰ ভিতৰে যা কি মানুহ আহে আপিটোক চাবা ভাই ক'ত গৈছিলি আপি চাবা গৈছিলো কাৰ লগি আপি চাবা গৈছিলি আমাতোৰ লগি আপাটোৰ লগি ময়ো তোমাৰ লগি চাবা যাম বুলি আছিলোঁ যা যে আপিটো চাই যি হেৰি কি কয় ছোৱালীটো কেনেকুৱা থগা তোমাৰ নামটো কি মোৰ নাম তকচেত গামোৰা দে যাম বেটা বহুত ঠগা যে কইনা চাবা যি গেলি গিৰিঘৰ পাছে কেনে পালি তই ভালে পালো কিন্তু কিন্তু মানে কি আৰু চাহে খাবি না বিস্কুটে খাবি সুধে আৰু তই চাহ খাম বুলি ক'লি নে বিস্কুট খাম বুলি ক'লি চাহো খাম বুলি ক'লো বিস্কুট খাম বুলিও ক'লো তাৰপিছত কি উঠিছিল তাৰপৰা সুধিলা বোলে চাহ কাপত দিম না বাতিত দিম তই কাপত খাম বুলি ক'লি নে বাতিত খাম বুলি ক'লি মই কাঁহীত দিবা দিছোঁ একদম ভাল কথা কাঁহীত তাৰপিছত এতিয়া চাহ কাঁহীতে দিছিল চাহ কাঁহীতে দিছোঁ চাহ কাই দিবা আহিছিল আপিটো দিবা আছিল আপিতে কি কয় আৰু পিছে আপিটো উঠছি এখন চকৰ বাঁহ এখন টেবুল দিছি ময়ো কি কৰছোঁ কি কৰছা ভূতখন দুখন ভৰি তুলি দিছোঁ ভৰিখন তুলি দিছে কিহৰ কাৰণে হা কিহৰ কাৰণে তুলি দিছোঁ টেবুলত আৰু ভৰি তই কিয় দিলি কিয় নেদবি ভাই কিয় দিলি কিমান ভাই? জেগা বুলি আহিলোঁ ভাগাল হৈছে বুলি আহিছোঁ ভাগাৰ লাগি গৈছি সেইকাৰণে ভৰিয়ে তুলি দিছোঁ ভৰি বিষাই গৈছি এই কথা দে তই ঠিক আছে পাছত চাহ ক'ত দিছিল মাটিত দিছিল না টেবুলখনত দিলা চাহ মই এইবিলাক চাহ আনাওঁতে মই মাটিত দিবা দিছোঁ মাটিত দিছি মাটিত দিছোঁ মাটিত লৈ পেলাই খাইছা মাটিত লৈ খাইছোঁ খাই কেনে পালি চাহটো ইমান কাঢ়া বা পিৰপিৰে সিৰি যাই গৈছিল কি ইমান কাঢ়া চাহ খুৱাইছিল তাৰপিছত কি কৰিলি চাহ খোৱা হোৱাৰ পাছত ইমান জোৰে হাগা লাগি গেল তাৰপিছত হাগা গেলোঁ মই হাগি কিনে আহিলোঁ মহ গেলা ইমান ডাঙৰ ডাঙৰ মহ ৰান্ধি দিয়া হেন পাওঁ বাপি মহ মই হাগি কিনে আহিলোঁ এহাৰ কথা পাতাই হোৱা নাই কি কৰিলি তই মই কৈছোঁ পাত পাত কথাই পাত তাতে দিছা নেকি পাতপাই দিছোঁ অঁ ঠিকে আছে পৰা পাতি আছিল নে গুচি আহিলি মই গুচিয়ে আহিলোঁ এইবিলাক আৰু ল'ৰাটো আহিলে ল'ৰাটো আহিলা মোৰ পাছে পাছে ঠিকে আছে দে বাকী যিয়ে নহওক চাহটো স্পেচিয়েল খাই আহিলি চাহটো বিৰাট কাঢ়া চাহ দে যা নহ'লে এতিয়া যা ও ভাই আমার ভিডিওটো চাই কেনে পালে ভাল লাগিলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব